নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল সুবাসলৈ। আজি লৈ আহিছোঁ খুব ধুনীয়া এটা লাভ ষ্টৰী, আৰু এনেকুৱা ষ্টৰীবোৰ শুনি থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব নতুন ভিডিঅ' আপডেট পাবলৈ। আজিৰ লাভ ষ্টৰীটো হৈছে তোমাক পোৱাৰ আশা। শুনি থাকক আগলৈ। এজনী ছোৱালী, তাইৰ নাম আছিল পৰী। সিহঁতৰ ভাল পোৱা প্ৰায় 4 বছৰমান হৈছিল। আজি আপোনালোকে শুনি থাকক পৰীৰ লাভ ষ্টৰী মোৰ সুবাস চেনেলত। মই এতিয়া কাহিনীটো তাই হৈয়ে ক'ম। আমাৰ চিনাকি হোৱা 4 বছৰমান হৈছিল। মই কলেজ বন্ধত ঘৰলৈ আহিছিলোঁ, যিহেতু মই HS পাছ কৰি নাৰ্ছৰ কোৰ্চ কৰি আছিলোঁ। হঠাৎ এদিন মোৰ সম্পৰ্কীয় দাদা এজনৰ লগত দাদা এজন আহিছিল। মই তেনেকৈয়ে চিনাকি হ'লোঁ। দাদাৰ লগৰজনো আমাৰ লগতে সিদিনা সময় পাৰ কৰিলে, কিন্তু মই তাৰ লগত কথা কোৱা নাছিলোঁ, কাৰণ মোৰ বহুত লাজ লাগিছিল তাক। সি মাজে মাজে মোলৈ চাই মিচিকিয়াই হাঁহিছিল। সিদিনা বতৰ বেয়া আছিলে বাবে আমি ফুৰিব যোৱাৰ পৰা সোনকালে আহিব লগা হ'ল। দাদা আৰু লগৰজনে আমাক ঘৰত থৈ গুচি গ'ল। তেনেকৈয়ে পৰীৰ চিনাকি হৈছিল তেওঁৰ লগত। তেওঁৰ নাম আছিল হিমাংশু। এদিন আমি ফুৰিব গৈ আহোঁতে অলপ দেৰি হৈছিল, আৰু হঠাৎ মোৰ ফোনটো বাজি উঠিল। ৰিচিভ কৰিব যাওঁতেই ফোনটো কাটি গ'ল। মোৰ সেইদিনা বহুত বেছি টোপনি লগা বাবে মই আৰু কলটো কল বেক নকৰিলোঁ। পিছদিনা আকৌ সেইটো নম্বৰৰ পৰা এটা মেছেজ পালোঁ। মেছেজত লিখা আছিল হাই বুলি, আৰু ৰিপ্লাই দি সুধিছিলোঁ কোন বুলি। সি ক'লে, মোৰ নাম হিমাংশু, তোমাৰ দাদাৰ লগৰ। কালি ৰাতি যে ফোন কৰিছিলোঁ, মোৰ মোবাইলটো চাৰ্জ নোহোৱা বাবে কাট খাই অফ হৈ গ'ল। মই যে তোমাক ফোন কৰিছোঁ এইষাৰ কথা কিন্তু দাদাক নক'বা তুমি। ময়ো হ'ব বুলি ক'লোঁ। বন্ধুসকল, ৰাতি ফোন কৰা মানুহজন হিমাংশুৱে আছিল, আৰু হয় যে ফোন যে কৰিছে তেওঁ ককায়েকক ক'বলৈ মানা কৰিছে পৰীক। পিছে আগলৈ শুনি থাকক সিহঁতৰ লাভ ষ্টৰী, জানিব পাৰিব কি হ'ল। দাদাৰ মুখত মই প্ৰায় হিমাংশুৰ কথা শুনি আছিলোঁ। তেওঁ হেনো বহুত ভাল। সিদিনা গধূলি সি মোক আকৌ ফোন কৰিলে। মই হেল্ল' বুলি ক'লোঁ, আৰু সি মোক আজি নগ'লোঁ, মামাহঁতৰ ঘৰতে থাকি গ'লোঁ, বহুত দিন হ'ল অহাই নাই, তেনেকৈ সময়ো নাপাওঁ বুলি ক'লে। মোক সুধিলে তুমি কি কৰিছা বুলি। মই এনেই আছোঁ ৰ'ব, কালি যে ফোন কৰিছিল তাৰ পাছতহে আপোনাৰ বুলি গম পালোঁ নম্বৰটো। কওকচোন নম্বৰটো ক'ত পালে বুলি মই তাক সুধিলোঁ। তোমাৰ দাদাৰ পৰা মনে মনে ল'লোঁ বুলি ক'লে তেওঁ। কি? তুমি মোৰ নাম্বাৰ তুমি দাদাৰ পৰা মনে মনে চুৰ কৰি লৈছা? নাই, মানে বহুদিন বিচাৰিলোঁ তোমাৰ দাদাক,